হেল্ল' গাইজ, আমি এটা অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি উজ্জ্বল দাসৰ লগত আছোঁ। এতিয়া সদায় মোক দেখা পাই থাকি আমাক দেখা পাবেই আৰু মানে একেলগে চব কামতে। তো মেইন পইণ্টত যাওঁ। তো মেইন পইণ্টটো হ'ল আমি মানে এই গাড়ীত যে গাড়ীখন আৰ্থিকা একদম মানে আমাৰ উজ্জ্বল ভাই চলাই আছে। তো একদম ইয়াতে নিব লাগছে মানে নাট বেলে চালায়, নাট ঝালাব আৰু পানী শুকাব। তো তাৰ কাৰণে এটা আমাক মেচিন নিবা দিছে। একদম এইটো মেচিনটো লৈছোঁ, ইয়াতে বহাই আৰু এইফালে পাইপডাল উঠাই দিছোঁ। মই বেক কেমেৰা দি ভালকে দেখাম বাৰু যেতিয়া মানে এইবাৰ আমি তাৰমানে এটা ঠাণ্ডা খালে মিষ্টি এটা বহুত গৰমো লাগছে। এচি চলোৱা আছে চিনিবা, তিনি দিছে এচি ধুনীয়াকে চলোৱা। তো ষ্টিং খাম এতিয়া আমি ধুনীয়াকে। আমি ইচি খাব যাওঁ এতিয়া। ব'লা আৰু কি ব'লা, আহি কিনে আৰু বনাম। গানো বাজি আছে কিন্তু এতিয়া বাজা নাই, মানে কথা ক'ব লাগিব না। তো এবাৰে বেক কেমেৰাতে দেখাই দি আছোঁ। আমি বেক কেমেৰাতে দেখাই দি আছোঁ এতিয়া বৰ্তমান। এইখন গাড়ীত সম্পূৰ্ণ একদম মানে মেচিনটো চাবি নহ'লে এইটো খুলিও দেখাই দিওঁ ৰ। এয়া মেচিন আমি ভৰাই লৈছোঁ, একদম পাৱাৰ পাম্প, একদম পাইপ চাইপ ভৰাই লৈছোঁ। ইফালে ইনকে ৰাতিগিলা একদম ইফালে ইনকি ধৰাই লৈছোঁ, বট ভৰাই লৈছোঁ। একদম নট ফেক ভিডিঅ', একদম অৰিজিনেল। কি আৰু ষ্টিং ল'ব আহিছে সেইখন বাগান বজাৰ। আমাৰ এইখন চবেই চিনি পাব। তো এইখন হ'ল আমাৰ নিহাৰিকা বাবা গণেশ ৰেষ্টুৰেণ্ট, ছায়া ৰেষ্টুৰেণ্ট আছে। আমাৰ সিবা কোনফালে গ'লে আৰু ষ্টিং ল'বা, সেইটোৱে ডাঙৰ কথা হ'ল এতিয়া। তো মই মানে ডাইৰেক্ট যাওঁ বুলি যোৱা নাছিলোঁ। ই ক'ল ক'ত আছা, তো মই দেখাই নাছিলোঁ তাক। সি এতিয়া ষ্টিং লৈ আহিছে। মই বোলো ক'ত বোলো গ'ল মানুহটো। তো এতিয়া ষ্টিং খাম এতিয়া আমি ষ্টিং খাম। অ'কে, এটা তাৰ এটা মোৰ ধুনীয়াকৈ এতিয়া সেই গাড়ীত বহিব। ৰ তো আমি এতিয়া ষ্টিং খাম দুটা হৈছে দিলেও পুৰা একদম বঢ়িয়া, একদম গান বাজি আছে ধুনীয়াকে, মজা। আৰু এইফালে আছে মেচিন আছে আৰু আমি দুটা। আকৌ নাজাৰা ভিউটো দেখাই দিওঁ। মোৰ সেইটো যোৱা বছৰ ভিডিঅ'টো আছে, এইখিনি নাজাৰাখিনি আজিও দেখাম মই ভিডিঅ'টো। আমাৰ এইফালে চাহপাত বাগান আছে আৰু ধুনীয়াকে। গানো বঢ়িয়া বঢ়িয়া আৰু বঢ়িয়া ভিডিঅ' কৰোঁ এইটো। তোকো দেখাই দিম ধুনীয়াকে। মজা ষ্টেট আছে সেইবতৰ বঢ়িয়া। আমাৰ এখন চাক আছিল গাড়ী ঐ দেউ ভাল, এইখিনি অলপ বনাই দিম বঢ়িয়া। কি ভিডিঅ' আছে আমাৰ ইপিনে যাই আছোঁ ধুনীয়াকে, দুটাও খাই আছোঁ আৰু বঢ়িয়াকে ষ্টিং। साजा ताजा गली खिली है, हम उसके दीवाने हैं। আনিলে 20 টকা লাগি যাম। ওকে, বেকারটার প্রোগ্রাম আছে, তো মাতবাই পাৰিম নেকি আজি? চিনি পাওঁ না নাপাওঁ নেকি? এইকেইটা বেলেগ নেকি? এইকেইটা বেলেগ কিবা। বাই বাই। ৰাস্তাটো আছিল সিপান্দি, মানে ডাঙৰ ব্ৰিজ এখন। আমি পুৰণি ৰাস্তাৰে যাম মানে ইপান্দি। আৰু এইপিনে নদী আছে, নদী কৰিম ৰ। তো আৰু এতিয়া মানে চাকাৰ এনেকৈ ঘূৰিব লাগে, এনেকৈ টাইট কি ঘূৰিব লাগে, কাৰণ আগত চাকৰা আছে ন।
গানো মজা বাজি আছে একদম মানে এৰিব নোৱাৰা গান বঢ়িয়া আৰু ষ্টিং খাই ইমান বঢ়িয়া লাগছে না বঢ়িয়া আছে আজি ষ্টিং খাই ভাল একদিনৰ বহুত দিনৰ মূৰত বঢ়িয়া এইবিলাক বাল চাল বুলি চব যাব লোকেল মানুহ এইখন নাকাটো মই ডাইৰেক্ট দিওঁ একদম যিটো ৰিয়েল এইটো ৰিয়েল আৰু কাটা কাটি টিং চিং নাই কাটা কাটা যে টিং টিংকে বজাই দিগলা নাই ডাইৰেক্ট অৰিজিনেল যাব ডাইৰেক্ট ৰিয়েলটো ৰিয়েল ৰিয়েলটো ৰিয়েল বঢ়িয়া কাম কৰিছে আই লাভ ইউ বুলি কোৱা এইটো পেলাই দিম ৰ মালটো তো আগত এনেকে ডাঙৰ খাল আছে তো এনেকে অলপ ঘূৰিব লাগিব ধুনীয়াকে টাইটকে ধৰি আৰু যাব লাগিব ধুনীয়াকে এতিয়া পাম আমাৰ ঘৰ মানে আমাৰ উজ্জ্বল ভাইৰ মামায়েক আৰু আমাৰ এই নিজে গাড়ী না তো এনেকে ঘূৰি চুৰি উঠাই দিয়া পৰা ধুনীয়াকে টেনচন নাই অঁ আমি ট্ৰেক্টৰ হওক বা কিবা আৰ্টিকাই হওক আমাৰ ঘূৰি উঠাওঁতে থাকবই ভাই নিজা গাড়ী ভাই আমি নিজা গাড়ী আৰু আমি নিজা গাড়ীত ঘূৰি উঠামে আমাৰ চব উঠে কিন্তু ঘূৰিখানত গ নাকি ঘূৰিয়া আৰু মাংস দি ধুনীয়াকে ভাত বহাই দিছি ধুনীয়াকে যায় আৰু খাম আৰু চাপৰ্ট কৰবি গাইছ অলপ সৰু তোমাৰ সিও নাই দুটা তিনিটা আহে তথাপি আৰু ভাল লাগে বনাব কি বুলি কয় আমাৰ ইডিট চিডিট নাই ডাইৰেক্ট যিখিনি আছে সেইখিনিয়ে আৰু তো মাটিৰ ৰাস্তা পালে অলপ ঘূৰিব লাগিব ঘূৰছে বহুত বেছি কৰাই পেলাই আমি এতিয়া খৰাহি পালো এই আগত নাজাৰা কি বুঢ়ী আছি খৰাহি কেমেৰাও ভাল না বুঢ়ী আছি ভাল আমাৰ এইটো ঘৰত আমি নাচ চালাম মানে আছো অঁ আজিকালি মই সৰু সুৰা ইউটিউব খুলিছো ন চেনেল তো ইউটিউবত পাবি মোৰ কিবা ভিডিঅ' যদি আহে একদম আমাৰ হুলু খেলিব যাবিলাকে ইউটিউবত পাবি আমাৰ তো ভু আহি গৈছে ইউটিউবত যাব একদম তো আমাৰ ইয়া দীপকা এতিয়া শুই আছে সেইদিনা যে সিহঁতে ভিডিঅ'ত যে দেখা পাইছিলি হোলী খাব যোৱাতো আমাৰ দীপকাৰ ঘৰত আমি মানে নাচ চালা পাইছোঁ একবাৰ হাই কৰি দি ইউটিউবত গিছা গম পাইছা না দীপকা অঁ বঢ়িয়া আজিও যাবি এইযোৰ হেৰিটো হেৰি কৰিব লাগে কি বুলি কয় মোক দিছা না মোকতো দেখা নাই ন তই তেতিয়া চাই লতে কি দাম সোধা নাই তেনেহ'লে দাম গৈছে বৰ বেছি নহয় বৰ বেছি হ'লে 400 টকা হ'ব 350 মান দিবা 50 টকা আমাক দিবি 400 টকা দে এই আমাৰ হুণ্ডা দাঙি আছে ৰঞ্জন মিষ্টাৰ ৰঞ্জন মেধি
পানী সোমাই দিব লাগিব তোম কুটিক লাগি ইফালে ভৰাই দিব লাগিব মুখেদি ভৰাই দিব লাগিব আৰু মুখেদি ওলাই দিব এইবাৰ ফুৰ্তিৰ হয় নাই ফুৰ্তি হয় কেনেকে তো আমাৰ 5-6 বাল্টিং 10 বাল্টিং মান হলাই বোধ হয় কিন্তু তেওঁলোকে ভৰা নাই ফুৰবৰ লাহে কি পানী হা বহুত কয় আমার পানি ওলাই গেল এতিয়া মাটি তো লাগছে দাঙি দি মাটি লাগছে অন্ডা ইদাল দাঙি দি মাটি লাগছে আমার এগুলো পানি ওলাইছে তো আমার ইফালে একদম হেৰি হৈ গেল পানি একদম ভুই গেল ইফালে ঘরক লাগি পানি ইছি এতিয়া পানি নাই রে বন্ধ কর কি হল লাগে না পেরো নাকি পাই তলত যাব লাগিব মানুহ মাতি আছে মানে মেচিনটো লৈ ফেলে আনি দিব লাগিব মালটো লাগাই নাতটো মানে পানী শুকাই গেল এতে এটা বইল এডাল দিছি জ্বালাব এনেকে নামি যাব মানে ইয়াতে নামি যায় আৰু অলপমান পানী আছে এইখিনি ষ্টাৰ্ট দিয়ে আৰু সেই কৰিব লাগিব পানী টানব নোৱাৰি সি তলত নামি গেলে হ'ব আমাৰ নামব সেই উজ্জ্বলে নামব নামি আছে যাব নহ'লে ৰিকৰ হাতকেইখন তলত দিলে নামি যা ডাইৰেক্ট যা একদম অল ৰেকৰ্ড হৈ আছে টেনশ্যন ল'ব নালাগে তই ইৰিগেশ্যন দি ইৰি ঐ দীপকা তাৰ হাত হা মতে তলৰ ভিতৰত নামি যায় দেখিছে তোৰ নাটটো হা এইটো নাটটো ইয়াতে অলপমান গাৰা খুন্দি ল'বি এইটো বস্তুডাল ডুবাই দিবি তেতিয়া গোটাই পানীখিনি শুই ল'ব পাৰে বুজিছ অ'কে তো মানে ই মানে এতিয়া ভয় কৰি আছে নাম্বাৰটো এডাল মানে আমি স্পেয়াৰ ধুনীয়াকৈ ডাটা কি বান্ধি আৰু মানে ওপৰলৈ হেৰিকৈ দিম এই ভয় বুলি কৰা নাই অ'কে চেফটি লৈছে এতিয়া দে জ্যোতি দে ষ্টাৰ্ট দি অ'কে ঘূৰাই আৰু ষ্টাৰ্ট দি ধুনীয়াকৈ আমাৰ জ্যোতিয়ে ষ্টাৰ্ট দিব আছে পাৰা নাই অ'কে তোৰডাল বান্ধি দিয়া হ'ল আমাৰ চাওঁ দৰ্শক বহুত এতিয়া বৰ্তমান কেমেৰাটো অলপ ধুল হৈছে মুচি দি দৰ্শক বহুত আমি ধুনীয়াকৈ চাই আছোঁ নামি যাব আমাৰ উজ্জ্বলে নামি যাব ধুনীয়াকৈ কি নামি যাব তলত ক সকলো নামি যাম তলত সকলো দায়িত্ব মই ল'ম মুৰলিও তোৰ দায়িত্ব বুলি ক নহয় অ'কে মুৰলি সেই নিজৰ দায়িত্ব লোৱা নাই সেইটোৰ কাৰণে চেফটিৰ কাৰণে লৈ আছে নমৰা যা মই আছো টেনশ্যন ল'ব নালাগে তই মুৰলি তোৰ গাৰ্লফ্ৰেণ্ডৰ দায়িত্ব মই ল'ম টেনশ্যন নলবি মই তোৰ দায়িত্ব ল'ম মই অথলে যাব নিদিওকে মই দায়িত্ব ল'ম সাক্ষী আছো একদম সন্মানপূৰ্বক ভাৱে দেখি দিছে একদম টেনশ্যন ল'ব নালাগে তই মানুহ ওপৰত নহয় তলত গেলে সন্মান পায় খালি কাম ভাল হ'ব লাগে
এতিয়া সিহঁতে নাটটো চলাই আছে মানে তলৰ পৰা মাটি ওলাই ওলাই দি আছে আৰু সিহঁতে হেৰি কৰি আছে এই এনেকৈ পানী ওলাই ওলাই পেলাই দি আছে নাটটো জ্বলাই আছে আৰু এটা জ্বলাবা আছে আমাৰ এই মানে বুঢ়াটোৰ ঘৰত জ্বলাবা আছে সেইপানে তো তেনেকৈ সিহঁতে জ্বলাই আছে মই এনেই বহি আছোঁ এতিয়া ধুনীয়াকৈ বাছ এইখিনি আৰু এনেকৈ নাট চালাই তাৰপিছত নাটটো চলাৰ পিছত মানুহটো উঠি আহিব নতুন পানী ওলাব বাছ এনেকৈ নাটটো চলাই আছে পানী বেয়া পানীবিলাক ওলাই দি আছে পুত ওলাই দি আছে ভিডিঅ'তে ইমানতে অন্ত পেলালোঁ আমি এটা নাট জ্বলাব আছে নাট জ্বলা কি ছেম প্ৰচেছ আৰু এনেকুৱাই পানী সোমাব পানী ওলাব বাছ জ্যোতি একবাৰ উঠো হাই দিবি এটা হাই অ'কে তো ইয়াতে আমি সমাপ্ত কৰিলোঁ ভিডিঅ'টো বাছ এইখিনিয়ে এতিয়া মেচিনবিলাক থবা যা কিবা কৰা বাৰু সেইবিলাক বাকী যিখিনি প্ৰচেছ আছিল সেইখিনিহে লাগে ন তো এইখিনি বাই বাই